নমস্কাৰ বন্ধুসকল, কি কৰা আপোনালোকৰ নিশ্চয় ভাল আৰু আপোনালোকে চাই আছে নয়ন ব্লগছ আৰু এতিয়া হৈছে 10:20 মই এতিয়া ভিডিঅ'টো শ্বুট কৰিছোঁ যিহেতু চবেই শুলে আমাৰ গাঁৱৰ যিহেতু ময়ো দিনত বনাব নোৱাৰি দিনত যিহেতু কাম থাকে আৰু বিশেষকে ৰাতিও কি ক'ম সময়ো কেতিয়াবা নাপাওঁ আজি যিহেতু ৰাতি কাম নাই যোৱা আৰু ভিডিঅ'টো শ্বুট কৰিছোঁ আৰু আজি এটা প্ৰডাক্টৰ ৰিভিউ কৰিম যিহেতু মই আনিছোঁ যিহেতু এইটো লাগি আছে চব এতিয়া ভিডিঅ' কোৱালিটিৰ মাতটো ভাল আহিব সেইকাৰণে আনিছোঁ তো এইটো আপোনাক দেখুৱাম মই এইটো কেনেকে কি কৰে কিছুমানে চিনি পায় কিছুমানে নেপাবও পাৰে সেইটো কাৰণে তো চক এইটো বস্তুটো এইটো যিহেতু ইয়াৰ এইটো চাই লওক আগত বিশেষ দামী নহয় তো 1500ৰ পৰা 2000 ভিতৰত পাই যাব আপোনালোকেও যদি কিনিম বুলি ভাবে এনেইতো কিনি লাভ নাই যিহেতু আপোনালোকে যদি কিবা কন্টেন্ট ক্ৰিয়েটাৰ হয় বা কিবা ভিডিঅ' বনাম বুলি ভাবিছে তেতিয়া পাৰচেজ কৰিব পাৰে তো যিহেতু এইটো ভাল হয় তো এইটো পৰ্টনিক্সৰ হয় এইটো পৰ্টনিক্সৰ হয় আৰু ইয়াত এইটো কাষত যিটো এইটো অঁকা আছে যিহেতু ফটোতে দেখুৱাইছো ভিডিঅ'ত লাগি আছে আপোনাক দেখুৱাব নোৱাৰিম তো এই বস্তুটো মোবাইলৰ যিহেতু আপোনাৰ চাৰ্জাৰ যিটো টাইপ চি থাকে তাত এইটো লগাই দিয়ে তাৰপিছত এইটো এইটো লাগি আছে ন মাতটো এতিয়া ক্লিয়াৰলি গৈ আছে এইটো কোনো ব্লুটুথ কৰিব নালাগে ডাইৰেক্ট লগাই দিলে আহি যায় ধুনীয়াকে আহি যায় তো আপোনালোকে এইটো যদি আপোনালোকেও কন্টেন্ট ক্ৰিয়েটাৰ হ'ম বুলি ভাবিছে বা ভিডিঅ' বনাম বুলি ভাবিছে এইটো পাৰচেজ কৰিব পাৰে তো নামটো চাই লওক এইটো ফ্লিপকাৰ্টত মাৰি দিব আৰু ধুনীয়াকে অৰ্ডাৰ কৰি ল'ব বাকি ভাল ভিডিঅ' আহিব বুলি এতিয়া সময়টো পোৱা নাই যিহেতু বনাম বুলি ভাবিছো তো আপোনালোকৰ সাপোৰ্ট দৰকাৰ আৰু ফলো কৰি ল'ব আগলৈ ভাল ভিডিঅ' পাব তো এয়াই আছিল আজিলে বাই গুড নাইট সকলোকে